পোনপ্ৰথমে জ্যেষ্ঠসকলক সেৱা জনাইছোঁ আৰু কনিষ্ঠসকলক মৰম যাচিছোঁ। মনতে ভাহি থকা এটা স্বৰচিত কবিতা আজি আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিম। কবিতাটো পাঠ কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হয় মাফ কৰিব আৰু ভুলখিনি আঙুলিয়াই দিব। ধন্যবাদ। কবিতাৰ শিৰোনাম মোৰ জীৱন। মই কাৰোবাৰ জীৱনক লৈ কেতিয়াও হেতালি খেলিব নিবিচাৰোঁ। মই কাৰোবাৰ জীৱনক লৈ কেতিয়াও হেতালি খেলিব নিবিচাৰোঁ। সি মোৰ শত্ৰুৱেই হওক বা মিত্ৰই হওক, ই মোৰ বিবেকে নকয়। মই কাৰোবাৰ জীৱন টানি আনি কোনোদিনে মোৰ জীৱনৰ প্ৰয়োজন পূৰাব নিবিচাৰোঁ। ই মোৰ মনে নকয়। হয়, মই অকলশৰীয়া, কিন্তু অকলশৰীয়া হলেই কাৰোবাৰ জীৱনৰ ভেটা ভাঙি মোৰ জীৱন শুৱনি কৰিবলৈ আধা মৰা মোৰ এই জীৱনৰ মাজলৈ কাকৈ আমন্ত্ৰণ দিব নিবিচাৰোঁ। ই মোৰ মন আৰু বিবেক দুয়োটাই নকয়। বিশৃংখল এটি জীৱনৰ বাটেৰে মোৰ জীৱন যাত্ৰা আজি। সন্মুখত প্ৰকাণ্ড প্ৰকাণ্ড একোখন দেৱাল মাথো। জীৱন বাটত বহুতকে লগ পাইছোঁ, বহুজনৰ পৰা মৰম বুটলিবলৈও সক্ষম হৈছোঁ। তাৰ মাজতেই দেখোন কৃত্ৰিম বহু মৰমেও অজানিতে মোৰ কলিজাৰ ঢাপে ঢাপে বহি বুকুৰ ধপধপনি বহাইছিল। আজি হেনো মই বৰ স্বাৰ্থপৰ, বিচাৰি ফুৰো হেনো মই সুখৰ সমভাগী হবলৈ, কিন্তু আঁতৰি ফুৰো হেনো মই দুখৰ সমভাগী হোৱাৰ পৰা। কোনোবাই কয় ই হেনো মোৰ ধৰ্ম। এই স্বাৰ্থপৰ পৃথিৱীত নিস্বাৰ্থ বহুত আৰ্জিলোঁ, তথাকথিত ভদ্ৰ সমাজত বহুত ৰং সিঁচিলোঁ, পোৱা নোপোৱাৰ বেদনাত বহুত ক্ষণ গণিলোঁ। মৰম ভাল পোৱাচোন কাৰোৰ পৰাই নাপালোঁ, নাজানিলোঁ ক'ত ভুল হৈ গ'ল। জীৱনৰ ৰংবোৰচোন হেতা পৰি ৰ'ল, জিৰ জিৰকৈ পাহাৰৰ সুঁতিৰ দৰে নিগৰি অহা মৰমবোৰৰ পাহিবোৰ আজিচোন মৰহি মৰহি জীৱন বাহিৰ সুৰকেই সলাই থৈ গ'ল। ধন্যবাদ।